লাৰ্ণিং সম্পৰ্কে ডিছকাশ্যন কৰা হৈছিল নে আগৰ ক্লাছত? পিছফালৰ পৰা দেখা যায়নে? বদলাই দিয়া ভাল নেকি? পিছফালৰ পৰা দেখা যায়নে নাযায়? আখৰকেইটা অলপ সৰু হ'ব পাৰে। আখৰকেইটা সৰু নহয়, সৰু হৈছে, বৰ্ডখন সৰু হ'ল নহয়। আচ্ছা, এইখিনি মই জাষ্ট অকণমান ডিছকাছ কৰি দিছোঁ আপোনালোকক। লাৰ্ণিং বুলি কোৱাৰ লগে লগে আপোনালোকৰ মনত কেইটামান শব্দ আনিলে হ'ল। একো বেলেগ চিন্তা কৰিব নালাগে যে শিক্ষকে শ্ৰেণীত পাঠদান কৰা কাৰ্যটো, ছাত্ৰই শিকাটো, বুজি পোৱাটো, কৰাটো, জানাটো, বোধ কৰাটো, সেইটো ক'ব লাৰ্ণিং। শিকাই থকাটো একোৱে যদি নিশিকে সেইটো টিচিংটো নহ'লে য'ত লাৰ্ণিং নাই তাত টিচিং কৰি লাভ নাই। যে শিকালে শিকা সেইটোৱে লাৰ্ণিং, নিশিকালেও শিকে, সি নিজে নিজে কৰি হয়নে? গতিকে যেতিয়া শিকে, য'ত শিকে সেইটো ক'ব লাৰ্ণিং। কিন্তু আমাৰ এডুকেশ্যনৰ কিতাপত শিক্ষণ বুলি দিয়া আছে, আগৰ হেৰিত লিখা আছে, কিন্তু ইন ইংলিছ টাৰ্ম বা আদাৰ ষ্টেটবিলাকত তেওঁলোকৰ কথাবিলাক ঠিকে লিখা আছে। তাত আমাৰ ইয়াত টিচিঙো শিক্ষণ, লাৰ্ণিং মানেও শিক্ষণ। কিন্তু এজ এ টিচাৰ ইউ বি
remember the teaching means that kinds of activities where the teacher just manipulate just the process involved, where the teacher is involved. That process is teaching. Where the learner learn, that is learning. That means that activity is related to the learner, and teaching activity is related to teacher. গতিকে দুটাৰ মাজত এটা তফাৎ ডিফাৰেঞ্চ আছে, কিন্তু আমাৰ এই কামখিনি আমাৰ কিতাপত এতিয়ালৈকে অহা নাই। আমাৰ কিন্তু ট্ৰেইনিং মেটেৰিয়েলছত ঠিক হৈ আহিছে, শিক্ষণ শিক্ষণটো কনফিউজন আহিছে এতিয়া। কাৰণ যেতিয়া টিচিং লাৰ্ণিং মেথড শিক্ষণ শিক্ষণ প্ৰক্ৰিয়া, তেতিয়া কিন্তু লিখোঁতে তেনেকৈ লিখে। থিয়ৰী অফ লাৰ্ণিং বুলি আছে নহয়, যে শিক্ষণৰ তত্ত্ববিলাক দিয়া আছিল, অনুবন্ধনবাদ তত্ত্ব, অপাৰেটিং কণ্ডিশ্যনিঙো আছে, কানেকশ্যনিজম, এইবিলাক থিয়ৰীবিলাক দিয়া আছে। কিন্তু থিয়ৰীবিলাকত তাত শিক্ষণ বুলি দিয়া আছে নহয়। তাত এনিমেলটো কেনেকৈ শিকিছে, তাততো কোনো চাইক'লজিষ্টজনে বা এডুকেশ্যনিষ্টজনে এনিমেলটোকতো শিকাই দিয়া নাই। তেখেতেতো তাত টিচিং কৰি থকা নাছিল, এনিমেলটো নিজে কৰি কৰিয়ে শিকিছে। গতিকে এইটো লাৰ্ণিং। লাৰ্ণিং মানে শিক্ষণ। যে এইটো লাৰ্ণিং কেনেকৈ, এতিয়া একুইজিশ্যন অফ নলেজ, বুজি পাইছে? একুইজিশ্যন অফ নলেজ, যে জ্ঞান আহৰণ কৰা যিখিনি আছে আৰু আহৰণ কৰিছে, ফিল কৰিছে, দেট ইজ লাৰ্ণিং। মডিফিকেশ্যন অফ বিহেভিয়াৰ, যি আচৰণ আছিল তাক মডিফাই কৰিছে, দেট মিনছ ভেলু বুলিও দিব পাৰে। কেতিয়াবা পৰীক্ষাত মডিফিকেশ্যন অফ বিহেভিয়াৰ বুলি নেদে। যেতিয়া শিশুটিয়ে শিক্ষকে কোৱা বা শিক্ষকৰ পৰা শিকা কথাখিনি সি সাধাৰণভাৱে মূল্য আৰোপ কৰে, তেনেকৈ দিব পাৰে। বা সি কোৱালিটি তাৰ পৰিৱৰ্তন সাধন কৰে, তাক ক'ব লাৰ্ণিং। মডিফিকেশ্যন অফ বিহেভিয়াৰ মানে কোৱালিটি ইন নলেজ আৰ্ণ কৰা। তাৰমানে সেই আগৰ কামটো ভুল আছিল, এতিয়া সি ভালকৈ শিকিছে। প্ৰগ্ৰেছিভ চেঞ্জ অফ বিহেভিয়াৰ বুলিও কয়, যে উন্নয়নমূলক এক যিটো পৰিৱৰ্তন, তাক কয় কম্প্ৰিহেনচিভ প্ৰচেছ। যে যিমানখিনি কাম কৰিছিলে এজ এ হোল অৰ্গেনাইজ, সি কৰি তাৰপিছত সি শিকি আগবাঢ়ি যোৱা ৰাস্তাটো কম্প্ৰিহেনচিভ। লাৰ্ণিং মিনছ এ কম্প্ৰিহেনচিভ প্ৰচেছ বুলি কোৱা। লাৰ্ণিং মিনছ প্ৰব্লেম চলভিং, that means he can adjust with a different situation. বিভিন্ন পৰিস্থিতিত নিজকে খাপ খুৱাই চলিব পৰাটো কৈছে লাৰ্ণিং। তাৰপিছত কৈছে যে নহয়, এইটো চেল্ফ এক্টিভ প্ৰচেছ, সি তাৰমানে নিজকে ই সক্ৰিয় কৰি আগুৱাই নিয়া এক প্ৰক্ৰিয়া বুলিও কৈছে। একেবাৰে সহজভাৱে এই শব্দকেইটা মনত থাকিলে লাৰ্ণিঙৰ ওপৰত যি প্ৰশ্ন নাহে কিয় আপোনালোকে ধুনীয়াকৈ এইকেইটা কথা বুজি পালে চব বুজি পাব, যে শিক্ষকে সাধাৰণতে টিচিং কিয় কৰিব লাগে, এইকেইটাৰ কথা এইকেইটা কথাকে টিচিঙত জড়িত আছে, বেলেগ একো কথা। কিন্তু এই কামখিনি কৰিবলৈ যাতে শিক্ষকজনৰ কেইটামান ফেক্টৰ জড়িত হয়, যে টিচিং লাৰ্ণিং প্ৰচেছত। এই লাৰ্ণিঙত কি কি, যে এজ ফেক্টৰ, শিক্ষকে সদায় শিশুৰ বয়স অনুযায়ী শিকাব লাগে। তাৰমানে শৈশৱকাল, বাল্যকাল, কৈশোৰকাল। কৈশোৰকালৰ কথা বাল্যকালত ক'লে বা শৈশৱকালত ক'লে কি বুজি পাব? একো বুজি নাপায়। গতিকে এজ ফেক্টৰ জড়িত হৈ আছে। গতিকে এই ফেক্টৰৰ কাৰণে সেই ফেক্টৰ বেছ কৰি টিচিং কৰিব লাগে। ছেক্স ডিফাৰেঞ্চ, যে ল'ৰা ছোৱালী সিহঁতৰ মাজত এক ডিফাৰেঞ্চ আছে, আৰু সিহঁতে নিজে এটা বয়স অনুযায়ী সিহঁতে ফিল কৰে। প্ৰথমতে একেলগে হাতত ধৰাধৰিকৈ আছিলে, হয়নে নহয়? টিচাৰে শৈশৱকালত শিশুটোক মুখত মৰম কৰি চুইছিল, মৰম কৰি বুজাই দিছিল, মূৰত পিহি শিকাইছিল। কিন্তু যেতিয়া এডলেচেঞ্চ পিৰিয়ড পাইছে, ক্লাছ 8 পালে বা চাইল্ডহুড পায়, তেতিয়া আৰু মুখত যদি পিহিব যে শিক্ষকজনে কি হ'ব, তেতিয়া আৰু এইটো নচলে, তেখেত বন্দী হ'ব লাগিব। একেটা বাচ্ছা, সেই বাচ্ছাটোকে শিক্ষকে আনিছিল, কিন্তু শিক্ষকে তেতিয়া টিচাৰ্ছ বিহেভিয়াৰ হি মাষ্ট বি চেঞ্জ, যে মই কাক কেনেকৈ বিহেভ কৰিব, ডেট ইজ ছেক্স ডিফাৰেঞ্চ। যে এতিয়া মই এইটো মোৰো চেঞ্জ কৰিব লাগিব। শিশুটো তেনেকুৱা আচৰণ বিচাৰে, যি আচৰণৰ জৰিয়তে শিক্ষকজনে অকণমান দূৰত্ব ৰাখি শিকোৱাৰ এক মানে পৰিৱেশ সৃষ্টি কৰে, তেনেকুৱা কথাবিলাক আল্টিমেটলি ডিফাৰেঞ্চ আছে। ইণ্টাৰেষ্ট, এটেনশ্যন ফেক্টৰ ভেৰি ইম্পৰ্টেণ্ট। সেইকাৰণে যদি ইণ্টাৰেষ্ট নথকাকৈ ক্লাছটো কৰায়, শিক্ষকজন হি ইজ নট ইণ্টাৰেষ্টেড এবাউট হিজ জব, হি ইজ নট ইণ্টাৰেষ্টেড টু টিচ, তেতিয়াহ'লে হি কেনট provide, he cannot give good
টিচিং ভাল শিক্ষণ সি দিব নোৱাৰে মই নিজে আই মাইছেল্ফ মটিভেটেড হ'ব লাগিব যে মই আজি ক্লাছটো কৰিবলৈ মই মটিভেটেড হৈ আহিব লাগিব মোৰ ষ্টুডেণ্টখিনি মোক ৰখি আছে ছাত্ৰ ছাত্ৰীবিলাকে মোক ৱেইট কৰি আছে ডেট ইজ মটিভেশ্যন তেখেতে যেতিয়া মটিভেটেড হ'ব চেল্ফ মটিভেশ্যন থাকিলে আনক মটিভেশ্যন কৰাত বৰ সহজ গতিকে ইণ্টাৰেষ্ট এটেনশ্যন ফেক্টৰটো সেইকাৰণে জড়িত শিক্ষকে এইটোত গুৰুত্ব দি শিকাব লাগে মটিভেশ্যন ফেক্টৰটো জানে ইট ইজ দ্য হাৰ্ট অফ টিচিং লাৰ্ণিং প্ৰচেছ ফিডবেক ভেৰি ইম্পৰ্টেণ্ট মই কোৱা কথাখিনি কিমান দূৰ গম পালে কিমানে ৰিচিভ কৰিলে মই যদি এবাৰো অবিৰতভাৱে মূল্যায়ন কৰি নাচাওঁ তেতিয়াহ'লে মই মিছা কৈ থকা হ'ব ঠিক তেনেদৰে ৰিৱাৰ্ড এণ্ড পানিছমেণ্ট পুৰস্কাৰ ভেৰি গুড বুলি ক'ব লাগিব নাইচ অ'কে ৱেলকাম কিবা প্ৰশ্ন কৰিছে ৱেলকাম য়েছ আই উইল গিভ ইউ ৰিপ্লাই এই ৱেলকাম প্ৰ' এক্টিভ বিহেভিয়াৰ মূৰ্ধপীয়া একো ৱেলকামো ক'ব নালাগে মূৰ্ধপীয়াটো এটা ৰিৱাৰ্ড য়েছ এনেকৈ ক'লেতো অ'কে প্ৰ' এক্টিভ বিহেভিয়াৰ শিক্ষকজনৰ থাকিব লাগিব কথা সুধিলে চুপ এইট ন সেইবিলাক আহিব প্ৰশ্ন তেনেকুৱা প্ৰশ্নই দিম যে শিক্ষকজনৰ ছাত্ৰ পাঠদান কৰি থাকোঁতে ছাত্ৰৰ প্ৰশ্ন সুধিলে শিক্ষকৰ পাঠদানত ব্যাঘাত জন্মায় এনেকৈ প্ৰশ্ন কেতিয়া যে গতিকে কোনোবা শিক্ষকৰে আচৰণ এইটো যে প্ৰশ্ন সুধিব নিদিয়ে জানিব বিচৰা সেইটো এটা কৌতূহল আছে সিহঁতৰ বিহেভিয়াৰ কেৰেক্টাৰিষ্টিক্স গতিকে সেইটো মই অনাৰ কৰিব লাগিব ৰেচপেক্ট দিব লাগিব ছাত্ৰক সদায় শিক্ষকে ৰেচপেক্ট দিব লাগে কি হ'ল জানাৰ যিটো কথা জানিবলৈ যিটো বিচাৰে সেই কথাটো সদায় ৰেচপেক্ট দিব লাগে পানিছমেণ্ট এতিয়া হ'ব যে আৰ টি আই মতে পানিছমেণ্টটো ট'টেলি এভইড কৰিব দিছে ছাৰ হোৱাই ইট ইজ ইম্পৰ্টেণ্ট য়েছ ইম্পৰ্টেণ্ট টু ষ্টপ দিয়াৰ বেড এলিমেণ্টছ যিবিলাক বেয়া আচৰণ আছে that elements how you will stop by the proper punishment means এনেকুৱা আচৰণ যে শিশুটো সদায় ইৰেগুলাৰ that means you go to the parents home children's home he will punish automatically গম পাব বাচ্চাটো আহে তাৰমানে ঘৰৰ পৰা কিন্তু বাটত খেলি থাকে স্কুলত নাই ছুটি হোৱাৰ পিছত আৰু গুচি যায় গম পাইছে নে নাই যেতিয়া গম পাব পেৰেণ্টছে গম পালে আল্টিমেটলি সি ৰিয়েলাইজ কৰে যে ছাৰক আৰু ফাঁকি দিব নোৱাৰে ঠিক তেনেদৰে আহিছে দেৰিকৈ আহে সোমাওঁতে সোমাইছে তেতিয়া সকলোৱে তেখেতক ৱেলকাম কৰিলে সকলো ষ্টুডেণ্টে আমাৰ ৰহিমে আহোঁতে আজি দেৰি হৈছে বা ৰহিমে কালি আৰু দেৰি নকৰে চবে ক্লেপ দিলে সি মনতে চিন্তা কৰে যে আৰু এই কামটো নকৰোঁ আৰু চবে আজি হাঁহিছে এইটো নহয় যে বাহিৰত থিয় হৈ থকা দেট ইজ পানিছমেণ্ট দেট পানিছমেণ্ট ইউ শুড এভইড তাক ক্লাছ কৰাৰ সুবিধা দিব লাগিব তাক এনকাৰেজ কৰিব লাগিব যি পানিছমেণ্টৰ জৰিয়তে সি চেঞ্জ হ'ব সেইটো কথাই কোৱা হৈছে হোল এণ্ড পাৰ্ট যে টিচাৰে পাঠদান কৰাৰ সময়ত শিক্ষকে হোল এজ এ পাঠটোৰ ওপৰত এটা বিতং ডিছকাশ্যন কৰিব লাগে কিতাপ লৈ নহয় এনে এজ এ ডিটেইলছ ডিছকাশ্যন কৰিব লাগে যিটো লাইফ চিটুৱেশ্যনৰ লগত ৰিলেটেড কৰি ডিছকাশ্যন কৰিব লাগে তাৰপিছত আপুনি পাৰ্টলৈকে যাওক অংশভিত্তিক ইয়াত হয়নে নহয় যেতিয়া নিজৰ বিদ্যালয়খনৰ কথা ক'ব দেখিলানে যে এই কলেজখন ক'ত কলেজখনৰ এইফালৰ পিনে এটা ৰাস্তা গৈছে এইটো চৰকাৰী ৰাস্তা গৈছে এইফালে খেতিপথাৰ আছে সেইফালে কমিউনিটি হল আছে এনেকুৱা গোটেই কথাবিলাক পাতি তাৰপিছত ডিছকাশ্যন কৰি তাৰপিছত যদি শিক্ষকজনে মেপিঙৰ ওচৰত যায় মানচিত্ৰ কি মানচিত্ৰ তেতিয়াহ'লে দিশবিলাক কি ইফালে বুলি কোৱাৰ লগে লগে কোনটো ছাইড এই গোটেইবিলাক তাৰপিছত যেতিয়া মেপ ইয়াত আঁকি দিব তাৰপিছত বুজাব তেতিয়া মেপখন সহজ হ'ব যে হোল ডিছকাশ্যন দেন পাৰ্ট লাৰ্ণ এণ্ড প্ৰেক্টিছ যে কেতিয়াবা শিক্ষকজনে যদি বিৰক্ত হৈ যায় ছাত্ৰ ছাত্ৰী কেতিয়া কিছুমান বক্তাই ভাষণ দিলে বিৰক্ত হৈ যায় নহয় আপোনালোকে কিছুমান গাঁৱে গান গালে বিৰক্ত হৈ যায় নহয় যাব লাগে নামিব লাগে আছে চবৰে আছে এইটো বৰ্ডন ছিষ্টেমটো চবৰে আছে ন এইটো আমি হিউমেন গতিকে তেখেতে যিটো লেন্থ গতিকে এই দূৰত্ব ঠিক তেনেদৰে কোৱাৰ মাজতো এটা লাৰ্ণিং প্ৰচেছৰ লেন্থ আছে যে ব্ৰেইনে কিমানখিনি কথা মনত ৰাখিব পাৰে কিমানখিনি কথা মনত ৰাখিব পাৰে 1 ঘণ্টাত কিমান কথা মনত ৰাখিব সাইকোলজিষ্টসকলে এনেকুৱা প্ৰেক্টিছ কৰিছে মেমৰি ড্ৰামৰ জৰিয়তে প্ৰেক্টিছ কৰিব পাৰি যে আপোনাৰ স্মৃতি কিমান আপোনাৰ এটেনশ্যন কিমান ইণ্টাৰেষ্ট কিমান গতিকে শিক্ষক এজনে এইকাৰণে ট্ৰেইনিঙত এই কথাবিলাক পায়
ফুল 1 ঘণ্টা পঢ়ি থাকিলে সেই ছাত্ৰই কেতিয়াবা 8টা শব্দ মনত ৰাখে 8টা ৱৰ্ড মনত থাকে 1 ঘণ্টা কিতাপ পঢ়ে কোনোবাই 9 ঘণ্টা পঢ়ে 8টামান 9টামান শব্দ মনত থাকে কিন্তু সেই 8টা শব্দ 9 ঘণ্টাক ৰিকল কৰাব পাৰে গম পাইছে নে নাই যে নিমনিক্স ব্ৰেইনে নিমনিক্স ইউজ কৰে সাংকেতিক কিছুমান চিহ্ন ইউজ কৰে যিবিলাক বিজ্ঞানত আছে ব্ৰেইনত তেনেকুৱা প্ৰফাইল আছে আৰু সেই প্ৰতি ইমেজ মেমৰি এইবিলাক ছাপ কৰি লৈ যায় মনত থাকি যায় আৰু পৰীক্ষা হলত খোলাৰ লগে লগে ফাইলবিলাক খোল খাই যায় গতিকে শিক্ষকে সেই যায় কাৰণে শিকাওঁতে লেন্থ কথাৰ মাজত লেন্থ শিকোৱাৰ মাজত গেপছ লাগে অকণমান ৰিকল কৰাৰ সুবিধা দিব লাগে বৰ্ডম কৰিব নালাগে এইটো খুব প্ৰয়োজন লাৰ্ণিঙত আৰু প্ৰেক্টিছটো খুব প্ৰয়োজন প্ৰেক্টিকেলি প্ৰেক্টিছ কৰাব লাগে এইবিলাক জাষ্ট টিচিং লাৰ্ণিং প্ৰচেছৰ ভিতৰত কৈছোঁ একেবাৰে চিম্পলি